হেল্ল' বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ অৰ্থাৎ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা চাকৰি। এই চাকৰিৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমানকৈ দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ অৰ্থাৎ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ তৰফৰ পৰা মুকলি কৰা হৈছে। আৰু এই চাকৰিৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 1/11/2023 দিয়া হৈছে, অৰ্থাৎ নৱেম্বৰৰ 1 তাৰিখলৈকে এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন অলপ ডিটেইলছত চাই লওঁ। ইয়াত নেম অফ পোষ্ট আছে কুক, আৰু এই পোষ্টৰ বাবে আপোনালোকক পে স্কেল অৰ্থাৎ দৰমহা দিয়া হ'ব 12,000ৰ পৰা 52,000ৰ ভিতৰত, আৰু প্লাছ ইয়াত 3,900 টকা গ্ৰেড পেও দিয়া হ'ব। আৰু এই পদৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ৰিড আপ টু ক্লাছ 6 ফ্ৰম এ ৰেকগনাইজড স্কুল অৰ ইনষ্টিটিউশ্যন এণ্ড মেক্সিমাম কোৱালিফিকেশ্যন উইল বি SSLC অৰ ক্লাছ 12 পাছ ফ্ৰম ৰেকগনাইজড বৰ্ড অৰ কাউন্সিল। অৰ্থাৎ এই পদৰ বাবে আপোনালোকে কেৱল ক্লাছ 6লৈ পঢ়া হ'লেই হ'ল, আৰু লগতে মেক্সিমাম কোৱালিফিকেশ্যন 10 পাছ নাইবা 12 পাছ কৰা হ'ব লাগিব। অৰ্থাৎ 6লৈ পঢ়া সকলেও এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। সো এতিয়া চাওক এলিজিবিলিটি কেইটাখিনি। ইয়াত নেশ্যনেলিটি আছে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰো স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা হ'ব লাগিব, আৰু লগতে অসমৰ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত কেণ্ডিডেটজনৰ নাম ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু এই পদৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈ, আৰু লগতে ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC MOBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ আৰু SC ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত এই পদৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত আছে হাউ টু এপ্লাই অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পদৰ বাবে আপোনালোকে APSC ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু এই পদৰ বাবে আপোনালোকৰ ষ্টাৰ্টিং ডেট আছে 15 অক্টোবৰ 2023 আৰু লাষ্ট ডেট আছে 1 নৱেম্বৰ 2023, অৰ্থাৎ অক্টোবৰৰ 15 তাৰিখৰ পৰা নৱেম্বৰৰ 1 তাৰিখলৈকে এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে, আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।